নমস্কাৰ বন্ধুসকল, এতিয়া বাজিছে পুৱা 8:30 আৰু মই ওলাইছোঁ আজি তিনিচুকীয়া স্থিত টিলিঙা মন্দিৰলৈ। জোতাৰ লগতে হেলমেট, যি বাইক চলাওঁতে অত্যন্ত প্ৰয়োজন, দুয়োটা ভালকৈ পিন্ধি মই পুৱাই বাইকখন ষ্টাৰ্ট দি যাত্ৰা আৰম্ভ কৰিছোঁ। যাত্ৰাৰ পথত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আগুৱাই গৈছোঁ। সঁচাই মনটো একেবাৰে ফ্ৰেছ লাগিছিল। পথৰ দুয়োকাষে থকা চাহ বাগিচাৰ দৃশ্যবোৰে মনটো আৰু বেছি ভাল লগা হৈ গৈছে। অৱশেষত মই গন্তব্যস্থান টিলিঙা মন্দিৰ পালোগৈ আৰু এটা বহুদিনৰ আশা পূৰণ। পথৰ দুয়োকাষে থকা দোকানবোৰৰ দোকানীবোৰে সকলোকে হাত বাউলি মতাৰ দৰে আমাকো মাতিছিল। গতিকে তাৰে এখন দোকানৰ পৰা তামোল পাণ চাকিৰ থালি এখন লৈ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। চাকি বন্তি জ্বলাই আশীৰ্বাদ লৈ মন্দিৰৰ ভিতৰৰ পৰিৱেশটোলৈ মন কৰি দেখিলোঁ যে হাজাৰ টিলিঙা ওলমি আছে। লগতে এক পাহাৰ সদৃশ টিলিঙাৰ দম এটাও দেখা পালোঁ। হয়তো আপুনি যদি কেতিয়াবা এই মন্দিৰত কিবা আশা লৈ টিলিঙা বান্ধিছিল, ইয়াৰ মাজৰ এটা আপোনাৰো হ'ব পাৰে। গৰম যিহেতু অলপ বাঢ়ি আহিছিল, সেয়েহে আমি আজিলৈ ইমানতে যাত্ৰা সামৰিলোঁ। নতুন আশাৰ যাত্ৰাত আপুনিও সমভাগী হওক, লগতে অনুগ্ৰহ কৰি আমাক আশীৰ্বাদ কৰিব। পুনৰ অন্য এক নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।